এইফালে চাওক ৱেডাৰ ইমান মজা গাঁৱত থাকিলে এইবিলাক কাম কৰি নাকমা পইচা দিছ ছোৱালীজন হে গাইজ ৱেলকাম এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ মই পম্পা মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি গাইজ আপোনালোকক মই দেখাম আজি কি কৰোঁ কি নকৰোঁ তো আপোনালোকে সকলোৱে চাই থাকে হ'ল মই ভিডিঅ'টো আপলোড নকৰাত তো সেইকাৰণে ভাবিলোঁ আজি অলপ ভিডিঅ'টো চাওঁ গাইজ মোৰ মানি প্লাণ্টটো বা বহুত দীঘল হৈ গ'ল মোৰ সমানে হ'ব হৈছে আৰু বহুত দীঘলে হ'ল আৰু এয়া এই ছিঙি গ'ল এইটো নাম ইয়াৰ নাজানো ইমান দীঘল হৈছিলে কিন্তু আকৌ গাইজ চাওক ইমান ধুনীয়াকৈ আম পকি আছে এইটো এতিয়া খাম আৰু কি করে ওই छैन আরো কেঁচা আছে দেখোন ইমান ধুনীয়াকৈ পকিছিলে মিঠা চাওঁ চিনি মিঠা আছে আমা আম মিঠাই যারে এরা গিচ্ছারা গিচ্ছু নিয়ে মরণ দেয়নি চ' গাইজ এতিয়া মই যাব ওলাইছোঁ পথাৰলৈ মানে গৈ আছোঁ আৰু তো আজি মানে যিহেতু গাঁৱত থাকিও যদি পথাৰলৈ নাযাওঁ ন তো কি হয় গাঁৱত যোৱাটো গাঁৱত থকাটো চ' তাৰ কাৰণে এতিয়া আজি ধান ৰুব যাম ধান তো এয়া মই ওলাইছোঁ ৰাতিপুৱা উঠি মেলি আম গিৰাই মেলি খাই মেলি এতিয়া ইয়াত লৈ গৈছোঁ ৰাধিকাৰ কাৰণে লৈ যাওঁ তো সেয়াই বতৰো খুব ধুনীয়া হৈ আছে আজি ৰ'দো দিয়া নাই অলপ অলপ বৰষুণ দি আছে তাৰ কাৰণে ভাবিলোঁ কেতিয়াবাৰ পৰা ভাবি আছিলোঁ এদিন পথাৰলৈ যাওঁ ধান ৰুবলৈ কাৰণ আমাৰতো মই আগতো বহুত বাৰ ধান ৰুব গৈছিলোঁ এতিয়া এবছৰ যোৱা নাইতো তাৰ কাৰণে কি বজাৰটো এনেকুৱা ভাই তো বজাৰটো ফিৰি একবাৰ পূৰা পথাৰৰ সেউজীয়া পথাৰৰ দৃশ্য মানে এইবিলাক ধান ৰুই আছে মানুহে তো ময়ো গৈ আছোঁ অলপ দেৰি পামেই আৰু মাছ আতিও कति थियो अनि कति धरे तिमीहरूले हेरौँ माछ बिसारी आछु बोले सिहते याद अनि कहाँ माछा धर्नु सक्छ यत्रो पानीमा अनि চ' গাইছ আহি পালে ধান ৰুই আছে নহয় ইয়াতে মই ধান ৰুব আহিছোঁ আৰু চেণ্ডেল ইয়াতে থৈ ল'ম যিহেতু চবেই ইয়াতে থৈছে চেণ্ডেল সেইটো মোৰ চেণ্ডেল তো যাওঁ আৰু ধান ৰুবলৈ ইমান ধুনীয়া কঠিয়া कति छ रोप्नु आएको धान धान रोप्नु आएको भनेको नि हाल बाई আছে এফালে ধান ৰুই আছে पाइगयो नि त मजाले भित्र त अमिलो छ कि खाइ हेर्दा तैँले भन्दै थिइस् आम खान्छु भनेर यस्तो मजाले पाकेको छ त यहाँ चाहिँ हेर न पाके यस्तो मजा खानलाई आगो राति पुवारबाट हाल भएको छैन ए आगो तपाईँको लागि आम गरममा त आम खानुपर्छ नि यो पनि आज बनाउने आगो
कति एउटा दुईटा तिनटा एउटा एउटा दुईटा तिनटा चार पाँचवटा प्रथमबार धान लगाम इमान भालके तो नाजानो तथापिও अलग स्पीड देख दीजिए ना पारी से जिंदगी सरल मतदारीमा So, আমাৰ ভাইটিয়ে ইয়াত আনি দিলে তামোল দেখা থা এরম এইয়া অসমৰ মান তামোলটো খাই লম পাঁচে ইও কে থ্যাংক ইউ কোন হয় এইবিলাক চিনি পাইছে না আপোনালোকে বা ইমান ৰুলো চাওক এইটো শেষ হৈ গ'ল ৰুই কিনে আৰু আছে এইটো এটা আছে দুটা তিনিটা আৰু তিনিটা আছে গাইজ এতিয়ালৈকে আমি দুটা শেষ কৰিলো গয়া প্লাষ্টিক তিৰি এই আমাৰ বাইদেউজনী পুৰা স্পীডকে ৰুৱে আলিক স্পীডে ৰ'বাৰ দেখা দিতা ৰূপা পাছ হৈ গলি এতিয়া বোৱাৰী হ'ব পাৰিব আৰু তাত ৰুই আছে ইমান মানুহ আছে তাত চাওকচোন একেলগে পুৰা এটা আজি বতৰটো খুব ধুনীয়া আৰু এইজনী তাত বহি আছে থাকিস কিয় বনিক লেৰাই এইটো খাবলৈ কাৰণে আনিলে আমাৰ আছোৱে কি লেৰাই আনাৰস এয়া মোৰ অৱস্থা চাওক আৰু এইজনী আজি কাম কৰে যেন লাগিছিলে নাই মোক काटते ना ये खाने पानी के এই আজ সবাই अरुणाचलको हो अरुणाचलको त पुरा टेस्ट हुँदो रहेछ देखेर त्यस्तो लाग्यो मलाई हाल्दा कुन चाहिँ काम भने श्याम चाहिँ लानुपर्छ राति सुत्नु सक्दैन नखाए कस्तो गुलियो हिलोमै भ्यात्त बसेँ म त इफाले रुई আছে बहुत गरम হৈছে আৰু ইফালে চাওক ওয়েদার ইমান মজা গাঁৱত থাকিলে এইবিলাক কাম কৰিব লাগিব আৰু গয় না সাথী ঘৰ দিও এইটো এটাই আছে তাৰপৰা আমি খতম হৈ যাব ৰোৱাটো পারফেক্ট খতম হৈ গ'ল আমাৰ ৰৈ ইমান ৰ'দ লাগি ৰ'দ হৈছে এতিয়া কঠীয়া উঠি আছে আমাৰ কিছুৱে এনেকৈ কৰিব লাগিব কৰি পাইছে আপোনালোকে কোনোবাই নলগা নতা আমার ছাতা লাগছে লেটার পারছিস তা কে পিনো জানা পথারাই আপু এই মাছা কি हो यहाँ माछा जस्तो देखिन्छ म त बेगुता माछा जस्तो थियो गाडी हो त
माछा निक्लिँदैन नि आज चाहिँ डेढ माछा आउँछ लाभ के हो तल क्यामेराम्यानलाई चाहिँ हानेर कस्तो तातो पछाडि त्यति सर्ट लगाएर हामीले एकबार खेती गर्दैन क्या हो मैले कति बिउ गाडेको बहिनी त काट्नु सक्दैन थियो बुनुको त छिट्यो त्यतिखेर मैले त्यो हामीले कति बिघा 5-6 बिघा गर्थ्यौँ क्या त्यो रोपेको मैले धान क्यामेराम्यानलाई खत्तम नाकमा बसाइदिस् चलिजान यत्तिको चाहिँ गर्नुपर्ने हुन्छ है गाउँमा बसेर यसलाई चाहिँ घुम भन्छ होइन पुरा धान रोप्दाखेरि एकदम राम्रो हुन्छ सुरु 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 उड्न गुर 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 ये गुर गुर किन गएको ধান ৰুই শেষ কৰিলোঁ এতিয়া 1টা বাজিব হৈছে আৰু এতিয়া আমি জাষ্ট ধান ৰুই শেষ কৰিলোঁ ইমান গৰম বাপৰে পিংকি কোন আছিলে এতিয়া ইফালে চাচোন এবাৰ तार ना एक बार चलो मेरे चप्पल नहीं गए थे इतना जाओ और घर आमार धान रोआ सब खत्म हो गल 1টা बाजिसे मैं 9টা बजात एया चप्पल क्या छोड़ी छाता चप्पल कस्तो तातो भएछ मेरो घरले सब रुवा मिला सब बेसी कस्तो देख्यो मलाई त नराम्री सो सो आमार रुवा खतम हो गल एतिया आमी गई आছো घरत इमान गरमत चाहिँ पाइछु रोबले के भएको छ रातो बसिन्छ त्यति नै छ म छु रातो सो पिছত भिडियो बनाएछु बहुत गरम হৈছে सो गाइस पথাৰৰ পৰা আহি অলপ দেৰি হৈ গৈছিল আৰু গাইস এতিয়ালৈকে পুৰা মোৰ গালটো ৰঙা ৰঙা হৈ আছে আৰু এতিয়া অলপ তিনালিলৈ যাও তাত অলপ কাম আছে আৰু লগৰে বায়ু গৈ আছে দুজনী আৰু চাও তাই ইমান বগা বগা আৰু মই আমাৰ কিনা মেলা হৈ গ'ল ইয়াত ফাৰ্মাসীত আহিছিল আৰু এতিয়া আহিছো পানীপুৰি দোকানত ঘৰ পানীপুৰি খাম বুলি বহুত দিনে হ'ল খোৱা নাই সো এয়া পানীপুৰি লৈ মিলি এতিয়া আমি দুজনী গৈ আছো ঘৰত আৰু একচুয়ালি আমি ইয়াত অহা কাৰণটো আছিলে ফাৰ্মাসী এটাত মানে সবৰে এতিয়া ঘৰত জ্বৰ কিবা কিবি হৈছে এটা কাৰণে টেবলেট ল'বলৈ আহিছিলোঁ আৰু তাতে ঘৰত সবৰে জ্বৰ বিষ কিবা কিবি চৰ্দি হৈ আছে এই হনুমান মন্দিৰৰ ইভিনিং ভিউটো খুব ধুনীয়া দেখা পায় এয়া সব আন্ধাৰ হৈ গ'ল আৰু গাইজ আজি ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিম ভিডিঅ'টো চাই কেনে পালে প্লিজ জনাবলৈ নাপাহৰিব লগ পাম নেক্সট ভিডিঅ'ত যদি আপোনালোকে মোৰ চেনেলত নতুন হয় তো প্লিজ সাবস্ক্ৰাইব টু মাই চেনেল